হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম আমি আমাৰ বায়'ডাটাখন কম সময়ৰ ভিতৰত কেনেকৈ তৈয়াৰ কৰি ল'ব পাৰোঁ। পোনপ্ৰথমতে আপোনালোকে মাইক্ৰ'ছফ্ট ৱৰ্ডটো অন কৰিব। ৱৰ্ড কৰি ইয়াতে লিখিব বায়'ডাটা। মই লিখি থৈছোঁ জাষ্ট আপোনালোকক চিম্পলকৈ দেখুৱাবৰ বাবে। ইয়াতে লিখিব আপোনালোকে বায়'ডাটা। ঠিক কেনেদৰে আপোনালোকে বায়'ডাটা লিখাৰ পিছত তললৈ আহি নেম দিব। নেম দিয়াৰ পিছত ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, নেশ্যনেলিটি, মোবাইল নাম্বাৰ, ইমেইল, অথাৰ কোৱালিফিকেশ্যন আপোনালোকে কম্পিউটাৰৰ বিষয়ে দিব পাৰে। বহুতে অথাৰ কোৱালিফিকেশ্যন কম্পিউটাৰ দিয়ে বা কম্পিউটাৰ কৰ্চ কৰি থয়, সেয়েহে আপোনালোকে 3 year 2 year যিমানৰ কৰি থোৱা আছে সেইটোৰ বিষয়ে দিব পাৰে। আৰু 10 নম্বৰতে আহিল এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে এনেধৰণৰ টেবুল এখন বনাই ল'ব পাৰে। তাতে থাকিব নেম অফ এক্সাম, ইয়াৰ অফ পাছ, স্কুল বা বৰ্ড, ডিভিজন। নেম অফ এক্সাম তাৰমানে আপোনালোকে HSLC বা HS বা ডিগ্ৰী বা তেনেকুৱা ধৰণৰ MA পাছ তেনেকুৱা হ'ব পাৰে। ইয়াৰ অফ পাছ কোনটো চনত পাছ কৰিছে, স্কুল বৰ্ড কোনখন বৰ্ড বা কোনখন স্কুলৰ পৰা, আৰু ডিভিজন। ইয়াতে আপোনালোকে দিম ক'লে পাৰ্চেণ্টেজটো দি দিব পাৰে। ঠিক এনেদৰে আপোনালোকে লিখোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকৰ বায়'ডাটা তৈয়াৰ কৰি ল'ব পাৰে। ইয়াতে নেম, ফাদাৰ্ছ নেম দিব, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ আৰু এড্ৰেছত আপোনালোকে আপোনালোকৰ ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন আৰু ডিষ্ট্ৰিক্ট দিব পাৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব। ধন্যবাদ।